নমস্কাৰ, মোৰ অইন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'টোত আপোনালোকে মোক বহুখিনি ছাপোৰ্ট কৰিলে, সেয়েহে মই আপোনালোকৰ ওচৰত ধন্যবাদ জনাইছোঁ। আজি কথা পাতিম এনেকুৱা এজন ব্যক্তি, যিজন ব্যক্তিয়ে এটা সময়ত তেওঁৰ এটা সিদ্ধান্তৰ বাবে শিক্ষকসকলে তেওঁলোকক অভদ্ৰ, বদমাছ, লগতে তেওঁৰ পেৰেণ্টছেও তেওঁক অভদ্ৰ বুলি গণ্য কৰিছিল। কিন্তু সেই সিদ্ধান্তটোৰ ফলত আজি আমি তেওঁক অসমীয়াসকলে হাৰ্টথ্ৰব ডক্টৰ জুবিন গাৰ্গ বুলি জানো। হয়, তেওঁ এতিয়া জুবিন গাৰ্গ হৈ থকা নাই, তেওঁ এতিয়া হৈছে ডক্টৰ জুবিন গাৰ্গ। কাৰোবাৰ যদি মন যায় জয় জুবিন দা বুলি ক'বলৈ, তেনেহ'লে জয় জুবিন দা নকৈ জয় ডক্টৰ জুবিন দা ক'লে চাগে এতিয়া বেছি ভাল হ'ব। আজি তেওঁৰ এই জুবিন গাৰ্গৰ পৰা ডক্টৰ জুবিন গাৰ্গৰ যিটো জাৰ্ণি, সেই জাৰ্ণিটো আচলতে সিমান সহজ নাছিল। তাৰে আমি কিছু কথা পাতিবলৈ আজি চেষ্টা কৰিম। তেওঁৰ জাৰ্ণিৰ আৰম্ভণিটোনো কেনেকৈ হৈছিল সেইটোৰ বিষয়ে আমি জানিবলৈ আজি চেষ্টা কৰিম। কলেজীয়া জীৱনত বিবৰুৱা কলেজত পঢ়ি থকাৰ সময়তে তেওঁ এনেকুৱা এটা সিদ্ধান্ত বাছি লৈছিল, যিটো সিদ্ধান্তই তেওঁক আজি জুবিন গাৰ্গৰ পৰা ডক্টৰ জুবিন গাৰ্গ হ'বলৈ সক্ষম কৰিছে। পৰীক্ষাটো আছিল ফিজিক্সৰ পেপাৰখন দি থকাৰ সময়তে তেওঁৰ মনত চাগে বহুখিনি প্ৰশ্ন জাগি উঠিছিল যে মোৰ সপোন বেলেগ, মই এয়া কি কৰি আছোঁ, মোৰ ভাল লগা কৰ্মটো বেলেগ, মই এয়া কি কৰি আছোঁ। যাৰ ফলত তেওঁ লিখি থকা যিটো বহী, সেই বহীটো ফালি তেওঁ শিক্ষকৰ হাতত গতাই দিছিল। তেতিয়া শিক্ষকগৰাকীয়ে তেওঁক কৈছিল যে তুমি এয়া কি কৰিলা, যোৱা তুমি বহী এটা লৈ পৰীক্ষাটো দিয়া। কিন্তু নহয়, জুবিন গাৰ্গে নামানিলে। তেওঁৰ কেৱল এটাই কথা, মোক আপুনি যাবলৈ দিয়ক, মই ইয়াত থাকিব নিবিচাৰোঁ। শিক্ষকজনে বহুবাৰ তেওঁক বুজাইছিল, কিন্তু তেওঁ নুবুজিলে। তেওঁৰ কেৱল এটাই কথা যে মই নাথাকোঁ, মোক যাবলৈ দিয়ক। অৱশেষত শিক্ষকজনেও তেওঁক বুজাব নোৱাৰাত তেওঁক বিবৰুৱা কলেজৰ প্ৰিন্সিপালৰ ওচৰলৈ লৈ যোৱা হ'ল। বিবৰুৱা কলেজৰ প্ৰিন্সিপালজনেও তেওঁক বহুবাৰ বুজালে, কিন্তু তেওঁ নামানিলে। তেওঁৰ কেৱল এটাই কথা, মোক আপুনি যাবলৈ দিয়ক, মই ইয়াত নাথাকোঁ, মই এইবোৰ কৰিবৰ মোৰ ইচ্ছা নাই। তেতিয়া বিবৰুৱা কলেজৰ প্ৰিন্সিপালজনে তেওঁক কৈছিল যে তুমি কি কৰি খাবা, তুমি কেনেকৈ চলিবা যদি তুমি নপঢ়া। তেতিয়া তেওঁ কৈছিল যে ছাৰ মই গায়ক হ'ব বিচাৰোঁ। তেতিয়া কৈছিল তুমি গায়ক হৈ তুমি গান গাই তুমি খাব পাৰিবা। তেতিয়া কৈছিল হয়, মই গান গাই খাব পাৰিম। এতিয়াৰ যিটো এটিটিউড, সেই এটিটিউডটো তেওঁৰ আগৰ পৰাই আছে। সেই সময়ত অসমৰ গুণী জ্ঞানী ব্যক্তিসকলে চিন্তা কৰিছিল যে আমাৰ অসমৰ সাংস্কৃতিক জগতখনক, আমাৰ অসমীয়া গানৰ যিটো মহত্ব, এইটো আচলতে পিছলৈ কোনে জগাই তুলিব। আৰু এই চিন্তা তেওঁলোকৰ বেছিদিন নাথাকিল, কিয়নো 1992 চনত এনেকুৱা এজন তাৰকাৰ জন্ম হৈছিল, যিজন তাৰকাই গোটেই অসম কঁপাই দিবলৈ সক্ষম হৈছিল। চন 1992 সময়টো আছিল দুৰ্গা পূজাৰ সময়, আৰু সেই সময়তে যোৰহাটৰ এজন চুলি দীঘল ল'ৰাই নিজৰ প্ৰথমটো অনামিকা এলবাম ৰাইজৰ মাজত আগবঢ়াই দিছিল। আৰু সেই সময়তে বলিউডৰ অনুৰাধা নামৰ এটি এলবাম অসমৰ চুকে কোণে বিয়পি পৰিছিল। যেতিয়া বজাৰৰ চেলৰ হিচাপ কৰা হ'ল, আৰু সেই চেলৰ হিচাপত আচৰিত কথা এইটো যে যোৰহাটৰ যিজন ল'ৰাই নিজৰ প্ৰথমটো এলবাম আগবঢ়াই দিছিল ৰাইজৰ মাজত, সেই এলবামটো সকলোৰে মাজত বিয়পি পৰিছিল, যাৰ ফলত সেই ৰাতিটোৰ ভিতৰত জুবিন গাৰ্গ হৈ পৰিছিল অসমৰ ভিতৰত এজন তাৰকা। আৰু এইদৰে জুবিন গাৰ্গৰ যি সাংস্কৃতিক জগতৰ আৰম্ভণি, সেই আৰম্ভণি আগবাঢ়ি গৈছিল। অনামিকা এলবামখনৰ তেওঁৰ এটি গীত আমি সকলোৱে জানো, গানে কি আনে। সেই গীতটিৰো এটি ইণ্টাৰেষ্টিং ঘটনা জড়িত হৈ আছে। যেতিয়া তেওঁ ক্লাছ 8ত পঢ়ি থকাৰ সময়তে হীৰেণ ভট্টাচাৰ্যৰ তোমাৰ গান নামৰ এখন কিতাপত এই গীতটি আছিল, আৰু সেই গীতটিক তেওঁ সেই সময়তে সুৰ কৰিছিল, আৰু অনামিকাৰ এলবামত তেওঁ সেই গীতটি তাত দিছিল। যেতিয়া তেওঁ হীৰেণ ভট্টাচাৰ্যক লগ কৰিছিল, হীৰেণ ভট্টাচাৰ্যক এই কথাটো তেওঁ কৈছিল, কওঁতে হীৰেণ ভট্টাচাৰ্যৰ তেওঁৰ প্ৰচেষ্টাত মন্ত্ৰমুগ্ধ হৈ পৰিছিল। এনেকৈ আৰম্ভ হৈছিল জুবিন গাৰ্গৰ সাংস্কৃতিক জগতৰ এই জীৱন যাত্ৰা, আৰু এই যাত্ৰা তেওঁ পিছলৈ আগবঢ়াই লৈ গৈ আছিল। এতিয়া কথা পাতিম তেওঁৰ পৰা আমিনো কি শিকিব লগা আছে। এই ব্যক্তিজনৰ পৰা আমাৰ বহুখিনি শিকিব লগা আছে। এই শিকিব লগা কথাখিনি এতিয়া পাতিবলৈ আমি চেষ্টা কৰিম। তেওঁৰ পৰা প্ৰথমটো আমাৰ শিকিবলগীয়া কথা এইটোৱেই যে আমি আমাৰ যি সপোন দেখিছোঁ, আমাৰ যিটো সপোনৰ আমাৰ দক্ষতা আছে, সেইমতে আমি
আমাৰ জীৱনটোক আগবঢ়াই লৈ যাব লাগে। তেতিয়াহে আমি আমাৰ জীৱনত সফল হ'ব পাৰিম আৰু আগবাঢ়ি যাব পাৰিম। সেইটো আমি জুবিন গাৰ্গৰ পৰা শিকিবলৈ সক্ষম হৈছোঁ। যদি সেইদিনা ফিজিক্সৰ পেপাৰখন তেওঁ ফালি আহি ঘৰলৈ ঘূৰি নাহিলেহেঁতেন, তেনেহ'লে আজি চাগে আমি জুবিন গাৰ্গক জুবিন গাৰ্গ হিচাপে নাপালোহেঁতেন। দ্বিতীয়তে তেওঁৰ পৰা শিকিবলগীয়া কথা এইটো যে তেওঁৰ যিটো এটিটিউড, সেই এটিটিউডটো আচলতে আমাৰো প্ৰয়োজন। বিবৰুৱা কলেজত পঢ়ি থাকোঁতে প্ৰিন্সিপালে তেওঁক যেতিয়া সুধিছিল তই গান গাই খাব পাৰিবি, তেতিয়া তেওঁ ডাইৰেক্ট ক'ব পাৰিছিল যে হয় মই গায়ক হৈ আপোনাক এদিন দেখুৱাম আৰু মই খাব পাৰিম। যাৰ ফলত তেওঁ আজি আমাৰ বাবে সকলোৰে বাবে হাৰ্টথ্ৰব জুবিন গাৰ্গ হৈ পৰিছে। আজিৰ সমাজত সকলোৰে বাবে এটাই ধাৰণা হৈ পৰিছে যে আমাক সকলোকে চাকৰি লাগে, চাকৰি নহ'লে আমাৰ জীৱন অথলে যায়। কিন্তু সেয়া যে এটা ভুল ধাৰণা, সেই কথা জুবিন গাৰ্গে আজিৰ পৰা প্ৰায় 20 বছৰ আগতে আমাৰ মাজত উদাহৰণ হিচাপে দাঙি ধৰি আহিছে। অসমৰ বুকুত যেতিয়ালৈকে লুইত বৈ গৈ থাকিব, তেতিয়ালৈকে জুবিন গাৰ্গ নামৰ এই বিশাল সত্তাটো আমাৰ মাজত জিলিকি ৰ'ব। আজি আপোনালোকৰ মাজত জুবিন গাৰ্গৰ জীৱনৰ আৰম্ভণিটোনো কেনেকুৱা আছিল, সেই বিষয়ে আপোনালোকৰ মাজত ক'বলৈ চেষ্টা কৰিলোঁ। অনাগত দিনত তেওঁৰ বিষয়ে জানিবলৈ আকৌ আমি চেষ্টা কৰিম। আজিলৈ এইখিনিয়ে। জয় ডক্টৰ জুবিন গাৰ্গ। ধন্যবাদ।